নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক কাজিৰঙা নিউজলৈ মই জিজ্জুতি লস্কৰে লৈ আহিছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ পুনৰ ধৰা পৰিছে 14 জন অসমত কোভিড পজিটিভ পুনৰ 14 জন ধৰা পৰিছে অসমত আৰু এই তথ্য জনাইছে আমাক স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ টুইটাৰ যোগে কৈছে এলাৰ্ট 14 নিউ কেसेस অফ কোভিড-19 পজিটিভ কনফাৰ্মড 5 ফ্ৰম হোজাই 5 from Kamrup, 2 from Kamrup Metro, 1 from Nagaon and 1 from East Karbi Anglong. 5খন জিলাৰ পৰা 14 জন মুঠ সংখ্যা বৃদ্ধি পাইছে কোভিডত আৰু ইয়াকে লৈ মুঠ সংখ্যা কোভিডৰ অসমত হৈছে গৈ 392 জন আৰু এতিয়াৰ মুঠ এক্টিভ কেছ 328টা আছে এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ যে অসমত পুনৰ ধৰা পৰিছে 14 জন আৰু ইয়াৰে 5 জন হুজাই ডিষ্ট্ৰিক্টৰ 5 জন কামৰূপ ডিষ্ট্ৰিক্টৰ আৰু 2 জন কামৰূপ মেট্ৰো এজন নগাঁও ডিষ্ট্ৰিক্টৰ আৰু এজন ইষ্ট কাৰ্বি আংলঙৰ আৰু ইয়াকে লৈ মুঠ সংখ্যা 392 হৈছে গৈ হয়তো আজি ৰাতিৰ ভিতৰতে 400 ঘৰ ক্ৰছ কৰিব পাৰে অসমৰ কোভিড পজিটিভৰ সংখ্যায়